এটা বুঢ়া গাধ আছিল। সেই গাধটোৰ লগত তাৰ মালিকে ভাল ব্যৱহাৰ কৰা নাছিল। তেওঁ গাধটোক প্ৰতিটো কথাই কথাই মাৰিছিল। সেইবাবে গাধটোৱে কান্দিছিল। মালিকৰ বেয়া ব্যৱহাৰৰ পৰা আমনি পাই গাধটোৱে পলাই যাবলৈ থিৰাং কৰিলে। সি চহৰলৈ যাম বুলি ভাবিলে। সংগীত দলটোক গায়কৰ প্ৰয়োজন আছিল। গাধটোৱে ভাবিলে, তাৰ মিঠা মাতটো শুনি যিকোনোৱে তাক তাৰ দলত সহযোগ কৰিব দিব। এনে ভাবি সি ৰাস্তাৰ অভিমুখে যাব ধৰিলে। যেনেকৈ সি ৰাস্তা পালেগৈ, সি তাত এটা বেয়া অৱস্থাত থকা কুকুৰ লগ পালে। তাৰ শৰীৰটো কটা চিঙাৰে ভৰা আছিল। সি কুকুৰটোক লগত লৈ ক'লে, যদি কুকুৰটোৱে ভোকাটো ভাল হ'ব, তেন্তে সিও সংগীতৰ দলটোত সহযোগ কৰিব পাৰিব। সেয়া ভাবি গাধ আৰু কুকুৰ দুয়োটা আগবাঢ়িব ধৰিলে। অলপ দূৰ যোৱাৰ পাছত সিহঁতে এটা বুঢ়ী মেকুৰী লগ পালে। সেই মেকুৰীটো ইমানেই বুঢ়া হৈছিল যে সি নিগনি ধৰিবলৈও শক্তি নাছিল। সিও সিহঁতৰ লগত যাবলৈ ধৰিলে। সিহঁত তিনিও আনন্দেৰে আগবাঢ়িব ধৰিলে। অলপ আগত যোৱাৰ পাছত খেতি কৰা এডোখৰ মাটি পালে। তাত সিহঁতে এটা বুঢ়া কুকুৰৰ দুখেৰে উপচা কান্দোন শুনিব পালে।